হাই নমস্কাৰ আজিৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছো আজি আপোনালোকক এইটো সব কঁঠাল এইটো আমাৰ বাৰীৰ কঁঠাল দেই পুৰা আঠা ওলাই আছে গুটে হাতত আঠা লাগিলে মোৰ ইমান বেয়াকে আঠা লাগে ন কঁঠালৰ বাৰীৰ কঁঠাল হয় আৰু কঁঠালৰ সবজি মোৰ মতে সবেই ভাল পাই সাগে পকিলে কিছুমান মানুহে ভাল নাপায় খাই কিবা গোন্ধ পায় কিবা এনেকুৱা ন কিন্তু মোৰ যে কঁঠাল খুব ভাল লাগে মোৰ বহুত ভাল লাগে কঁঠাল তাত পকা কঁঠালো ভাল লাগে আৰু সবজিও ভাল লাগে আৰু এটো যে বাৰীৰ পৰা ছিঙিছো নিজৰ বাৰীৰ বস্তুবোৰ এনেও বেছি টেষ্টি লাগে ন আৰু ফ্ৰেছ থাকে আৰু কঁঠাল আমাৰ স্বাস্থ্যৰ কাৰণে যে স্বাস্থ্যৰ কাৰণে ইমানেই ভাল ইমানেই উপকাৰী কি কম আৰু আপোনালোকক আৰু মই আজি কঁঠালটোৰ সবজি বনাম আৰু আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু আমাৰ স্বাস্থ্যৰ কি ভাল কৰে মই আপোনালোকক কৈ যাম আৰু আপোনালোকে ব্লগটো চাই থাকক এইজোপা আমাৰ ঘৰৰ কঁঠালজোপা ইয়াৰ পৰা কঁঠালটো ছিঙি লৈছিলোঁ আৰু ওপৰৰ পৰা তললৈকে লাগিছে কঁঠাল ইমান ফ্ৰেছ ন কেনেকুৱা ফ্ৰেছ লাগিছে দেখিবলৈ কঁঠালকেইটা আৰু কঁঠাল যে মানে খাবলৈ যিমান ভাল কিছুমানে পকা কঁঠাল ভাল নাপায় পিছে কিবা গোন্ধাই বুলি কয় মই কিন্তু বহুত ভাল পাওঁ আৰু কঁঠালৰ সবজি কিন্তু সবেই ভাল পায় সেইটো মই জানো আৰু কঁঠালৰ যি গুণ মানে আমাৰ শৰীৰৰ বাবে আমাৰ স্বাস্থ্যৰ বাবে কঁঠাল যে ইমান উপকাৰী মানে ভাবিলে আচৰিত লাগে কঁঠালক ছুপাৰ ফ্ৰুট বুলি ক'ব পাৰি কঁঠাল খালে আমাৰ শৰীৰৰ কি উপকাৰ হয় আমাৰ স্বাস্থ্যৰ বাবে কঁঠাল কিয় ভাল মই আপোনালোকক কৈ যাওঁ আৰু কঁঠালত ফাইবাৰ থাকে ফেট থাকে কেলছিয়াম থাকে প্ৰটিন থাকে পটাছিয়াম থাকে কাৰ্বহাইড্ৰেট থাকে ফলেট থাকে আইৰণ থাকে ভিটামিন এ থাকে চি থাকে আৰু জিংক থাকে দুই এটা আৰু কিবা থাকি যাব পাৰে কিন্তু মোটামুটি এইখিনি থাকে কঁঠালত বহুত পৰিমাণে পটাছিয়াম থাকে সেইকাৰণে কঁঠাল আমাৰ নাৰ্ভ ছিষ্টেমৰ কাৰণে আমাৰ নাৰ্ভৰ ফাংচনৰ কাৰণে আমাৰ বডি চেলৰ কাৰণে খুব ভাল খুব উপকাৰী কঁঠালত ভিটামিন চি থকাৰ কাৰণে কঁঠাল খালে আমাৰ শৰীৰৰ ইমিউনিটিও বাঢ়ে ইমিউনিটি কি সবেই জানেই চাগে আৰু আমাৰ গাত যথেষ্ট পৰিমাণে ইমিউনিটি লাগে আৰু ইমিউনিটি থাকিলে আমি বহুত বেমাৰৰ লগত ফাইট কৰিব পাৰোঁ আমি ষ্ট্ৰং থাকোঁ জল্দি বেমাৰ নপৰোঁ নহয় জানো কঁঠালে আমাৰ শৰীৰত ইনষ্টেণ্ট এনাৰ্জি দিয়ে মানে আমি কঁঠাল যদি খাওঁ লগে লগে আমাৰ একদম এনাৰ্জি আহি যায় গাত শক্তি আহি যায় কাৰণ ইয়াত ভাল কাৰ্বহাইড্ৰেট থাকে যে সেইটোৱে কাৰণটো কঁঠালত পটাছিয়াম থাকে যে সেইবাবে ব্লাড প্ৰেছাৰো কণ্ট্ৰল কৰে কঁঠাল খালে ব্লাড প্ৰেছাৰো কণ্ট্ৰলত থাকে কঁঠালত হাই ফাইবাৰ থাকে ফাইবাৰ বহুত বেছি পৰিমাণে থাকে সেইবাবে আমাৰ ডাইজেশ্যনত হেল্প হয় কঁঠাল খালে আমাৰ হজম হয় ভালকৈ হজম হৈ যাব কঁঠাল এণ্টি অক্সিডেণ্ট হোৱাৰ বাবে কঁঠাল খালে কেঞ্চাৰৰ পৰাও বাচিব পাৰি কঁঠাল বহুত উপকাৰী জানেনে কঁঠালত ভিটামিন এ থকাৰ বাবে কঁঠাল আমাৰ চকুৰ বাবে ভাল কঁঠাল খালে আমাৰ চকু সুস্থ হৈ স্বাস্থ্যৱান হৈ থাকিব কঁঠাল খালে বহুদিনলৈ য়াং হৈ থাকিব পাৰি মানে ইয়াত এণ্টি অক্সিডেণ্ট আছে ন সেইটো কাৰণে আমাৰ বডি কিছুমান ৰেডিকেলছ থাকে সেই ফ্ৰী ৰেডিকেলছবিলাক ডিষ্ট্ৰয় কৰি দিয়ে ধ্বংস কৰি দিয়ে কঁঠাল খালে আৰু সেইকাৰণে আমাৰ যিটো বুঢ়া হোৱাৰ প্ৰচেছ সেইটো শ্ল' হৈ যায় আমি বেছিদিন ডেকা হৈ থাকিব পাৰিম ছোৱালীবোৰে জীয়ৰী ল'ৰাবোৰে ডেকা আৰু ডেকা জীয়ৰী হৈ থাকিবলৈ চবৰে মন যায় ন বহুত দিনলৈকে সেইবাবে কঁঠাল খাওক আৰু বহু বয়সলৈকে য়াং হৈ থাকক কঁঠালত কেলছিয়াম থকাৰ বাবে কঁঠাল হাড়ৰ বাবে খুব উপযোগী হয় আৰু কেলছিয়াম হাড়ৰ বাবে দৰকাৰ সেইটো চবেই জানেই চাগে
আৰু বহুতেই কেলছিয়াম টেবলেট খাই থাকে ন তাৰ হলনি নেচাৰেল কিবা চ'ৰ্চৰ উৎসৰ পৰা যদি কেলছিয়াম পোৱা যায় তেতিয়াহ'লে কিমান ভাল কথা নহয় জানো কঁঠালৰ উপকাৰী গুণবোৰ কওঁতে মোৰ ভাগৰে লাগি গৈছে শেষেই হোৱাগৈ নাই কঁঠাল যে এস্থমাৰ কাৰণেও বহুত উপকাৰী হয় আৰু কঁঠাল থাইৰয়ডৰ কাৰণে ভাল থাইৰয়ড থকা মানুহবিলাকে মানে কঁঠাল ধুনীয়াকৈ খাব পাৰে মানে থাইৰয়ডটো কণ্ট্ৰলত থাকে কঁঠাল খালে আৰু কঁঠাল স্কিনৰ কাৰণে ভাল স্কিনৰ কিছুমান বেমাৰো ভাল হয় কঁঠাল খালে কিয়নো ভাইটামিন চি আছে ন স্কিনৰ বাবে ভাইটামিন চি দৰকাৰ সেইটো বেছিভাগ মানুহেই জানে নাজানিলেও আজি জানি লওক আৰু এইখিনি কঁঠালৰ উপকাৰী গুণ আপোনালোকক ক'লোঁ আৰু কিবা কিবি থাকি গৈছে চাগে মোটামুটি কিন্তু এইখিনি হয় সেইবাবে আপোনালোকে কঁঠাল খাওক কঁঠাল ছিজনৰ ফল হয় ন সেইবাবে ছিজনতে পাব আৰু আপোনালোকে কঁঠাল খাওক হেল্ডি থাকক আৰু ইয়াচক ইয়ামি টেষ্টি কঁঠাল ভাজি তৰকাৰী হৈ গ'ল তেতিয়াহ'লে আজিৰ ব্লগটো কেনে পালে প্লিজ আপোনালোকে কমেণ্ট কৰি মোক ক'ব মোৰ নহয় জানিবলৈ খুব মন যায় ভিডিঅ'বোৰ বনাইছোঁ কিন্তু কেনেকুৱা পাইছে আপোনালোকে মইতো গম নাপাওঁ কমেণ্ট কৰিলেহে গম পাম যদি আপোনালোকে কমেণ্ট কৰে মই সঁচাকৈ মানে মোৰ বহুত ভাল লাগে আৰু মই জানিব পাৰিম আপোনালোকে কেনে পাইছে আৰু আপোনালোকৰ কিবা অলপ হ'লেও সহায় হৈছেনে নাই আৰু সেইটোৱে মোৰ এইটো চেনেল বনোৱাৰ মূল উদ্দেশ্যটোৱে সেইটো যে স্বাস্থ্য আমি খোৱা বস্তুবোৰেদি আমাৰ শৰীৰটো বনে ন আৰু সেই খোৱা বস্তুবোৰৰ পৰা আমি কি বেনিফিট পাওঁ কোনটো বস্তুৰ পৰা কি বেনিফিট হয় আমাৰ কোনটো বস্তু খালে আমাৰ স্বাস্থ্যৰ কাৰণে কি ভাল হয় সেইখিনিকে মই যিখিনি জানো আৰু মই মানে যিখিনি ষ্টাডি কৰিছোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি চেনেলটো ষ্টাৰ্ট কৰিছোঁ আৰু সেয়াই মোৰ উদ্দেশ্য যে আপোনালোক সকলোৱে পুৰা অসমবাসী ফিট থাকক স্বাস্থ্য ভালেই ৰাখক মানে চবেই সকলো এজৰ মানুহে ধুনীয়া আৰু ইয়াং হৈ থাকক আৰু স্বাস্থ্য ভালে ৰাখক চবৰে সকলো এজৰ মানুহে ল'ৰা ছোৱালী মানে মেল ফিমেল চবকে কৈছোঁ আৰু দেই আৰু সেইটোৱে মোৰ উদ্দেশ্য আৰু আজিৰ ব্লগটো ইমানতে সামৰোঁ আৰু আপোনালোকে ক'লোৱেই আকৌ এবাৰ কৈ দিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ব্লগত লগ পাম অ'কে দেন বাই টেক কেয়াৰ কঁঠালটো খাব কঁঠাল খাই থাকিব দেই